কিছুমানে কৈছে যে ২৬ত ভোট নিদিওঁ সি স্পষ্ট কথা আমি যদি জুবিনক ন্যায় দিব নোৱাৰো আমাক আপোনালোকে কিয় ভোট দিব নিদিয়াটো স্বাভাৱিক আৰু তাক আমি মানিও ল'ব লাগিব সেইবাবে ৰাইজক মই আকৌ এবাৰ আন্তৰিকতাৰে সৈতে জনাব খুজিছো যে মই মোৰ লক্ষ্যত কৰাৰ পিছত জাষ্টিচ বিচাৰি লাভ নাই ইলেকশ্যনৰ আগত চব ঠিকে থাকে ইলেকশ্যন যোৱাৰ পাছত চব বদলা যায় সকলোৱে পাহৰি গ'ল আমাৰ ইয়াৰ আমঠো জুবিন দা সৰুৰ পৰাই ডাঙৰ হ'লো জুবিন দা চিনেমা চাই জুবিন দাৰ গান শুনি কেনেকৈ পাহৰোঁ মইতো পাহৰিব নোৱাৰোঁ যিসকলে পাহৰিছে তেওঁলোকক কৈছোঁ তেওঁলোক মানে জুবিন দাৰ প্ৰিয় জুবিন অনুৰাগী নহয় এইবিলাক মানে ভুৱা আজি জুবিন দা আমাৰ মাজত নাইকিয়া হোৱা ছমহীয়া আজি ছমাহ মনত ৰাখক ন্যায় আমি পোৱাও নাই এতিয়ালৈকে কেতিয়া পাম নাজানো কিন্তু আমাক সোনকালে লাগে ইলেকশ্যনৰ আগত ন্যায় দিব পাৰিলে ভোট নহ'লে ভোটটো আশা নহয় মইতো ভোট দিয়া জুবিন ক্ষেত্ৰ আমাৰ সোণাপুৰৰ কথা কৈছে তাতো পৰিৱেশটো কি হৈছে বৰষুণৰ ফলত গোটেই বৰবাদ হৈ গৈছে কিবা এটাতো চৰকাৰে কৰিব লাগে এতিয়া কৈছে এতিয়া কেইদিনমান কৰি দেখাব তাৰপিছত আকৌ একে অৱস্থা হ'বগৈ আধা নে কি ক'ম আৰু পায় নহ'লেতো আমাৰ অসমখন ডেভেলপৰ ক্ষেত্ৰত কি হৈছে কেইদিনমান এতিয়া মই চাইছোঁ মানে ৰাস্তা বনাইছে তাৰ আগৰ পৰা ৰাস্তাটো পৰি আছে ইলেকশ্যনৰ আগৰ পৰা এতিয়া ৰাস্তা এনেকুৱা বেয়া নহয় এই গৈ আছোঁ ন ঘপককৈ গাঁত ৰাস্তাত এক্সিডেণ্টো হৈছে তেনেকৈ বহুত ভৰি চৰি দুখ পাইছে এতিয়া ইলেকশ্যন আহি আছে ৰাস্তা বনাই দিব আপোনালোকক ইলেকশ্যনৰ আগত চব ঠিকে থাকে ইলেকশ্যন যোৱাৰ পাছত চব বদলা যায় জুবিন দা ন্যায় পোৱা নাই যোনে যোনে জুবিন দাক ভাল পায় তেওঁলোকে লিখক জাষ্টিছ ফৰ জুবিন দাক ন্যায় সোনকালে লাগে দোষীক শাস্তি সোনকালে দিব লাগিবই